ওয়েলকাম গাইজ, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শেহতীয়াকৈ অভিনন্দন। আৰু আজি বিজয়া দশমী, আৰু বিজয়া দশমীত বিজয় তিলক লৈ মই ওলাই আহিলোঁ। কেনেদৰে মাৰ প্ৰতিমা বিসৰ্জন দিব তাক চাওক। মই পটাপট দেখুৱাই দিছোঁ, পটাপট চাই লওক। পূজা বুলি ক'লে সকলোৰে ভাল লাগে, মনবোৰ উৎফুল্লিত হৈ থাকে। কিন্তু যোনদিনাখন প্ৰতিমা বিসৰ্জন দিয়া হয় সেইদিনাখন খুব দুখ লাগে। কিন্তু আজি এটা স্পেচিয়েল প্ৰতিমা আছে, কিছুমান গতানুগতিক প্ৰতিমাও আছে। আপোনালোকে থানমন্দিৰত দেখিছে চাগে, এজোটা সৰু প্ৰতিমা, খুব সুন্দৰ ভাল লগা প্ৰতিমা মই দেখুৱাম লাষ্টলৈ। তাৰ আগতে মোৰ চেনেলটো লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰক, তেতিয়া মই ভিডিঅ'বোৰ বনাই ভাল লাগে। আজি জাষ্ট এটা ক্লিপ দিলোঁ, চাই থাকক আপোনালোকে কেনেদৰে মাক লৈ যায় নদীৰ পাৰলৈ, ঘাটৰ পাৰলৈ। আচলতে দুৰ্গা পূজা আহিল বুলি ক'লে মনটো উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। কিন্তু যোনদিনাখন মাক বিসৰ্জন দিয়া হয় সেইদিনাখন খুব দুখ লাগে, চাগে সকলো ভক্তগণৰে দুখ লাগে। ঠিক তেনেদৰে আমাৰ ইয়াতো এখেতে ফুট দিব আহিছে। আমাৰ ইয়াতো যেতিয়া যায় মনবোৰ খুব নিৰস লাগে। মা থকা কেইদিন এটা উৎফুল্লিত হৈ থাকে, সকলোৰে হৈ চাগে। লগতে আজি শংকৰ মহোৎসৱো। গতিকে আজি দশমী, বিজয়া দশমীৰ দিনটো খুব ভাল লগা। প্ৰবাদ মতে আজিৰ দিনটোতে ৰামে বিজয় লাভ কৰে বুলি কয় ৰাৱণৰ পৰা। বিজয়া দশমী যিহেতু বৃহৎ এটা মহৎ দিন, সকলোৱে নাচি বাগি ওলাইছে। বলক আমিও লাহে লাহে গৈ থাকোঁ। সকলোৱে মুখে মুখে আবিৰৰ ৰং, সকলো উখল মাখল পৰিৱেশ, নাচি বাগি সকলো ফূৰ্তিত আছে, ভাল লাগিছে। আবিৰৰ ৰঙে ৰঙে সকলো উত্তাৱল হৈ আহিছে, তেখেতে প্ৰসাদ দিব আহিছে। বলক গাইজ, লাহে ধীৰে আমি এখোজ দুখোজকৈ গৈ থাকোঁ। মই আচলতে গান দিম বুলি ভাবিছিলোঁ, কিন্তু মই গান নিদিলোঁ। কিয়? গানবোৰ দি দিলে কপিৰাইটৰ ক্লেমো আহি যায়, বহুতে কয়। মোৰতো বাৰু বিশেষ তেনেকুৱা এতিয়া অহা নাই। মই তথাপিতো ক্লেম লাগে বুলি মই দিয়া নাই। এইজনা পৰিয়ালৰ সকলোকে এটাই কথা কওঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু শেষত এজনা বহুত সৰু প্ৰতিমা দেখা পাব, দেখিলে সকলোৱে মৰম লগা। আৰু ভিডিঅ'বোৰ শেষৰলৈকে চালে তেতিয়া ইণ্টাৰেষ্টিংটো পোৱা যায়, দেখিলে অত্যন্ত ভাল লাগিব। মানে মোৰ মনত থাকি যোৱা, মোৰ মনত ভাল লগা। গতিকে মই ভাবোঁ যে সকলোৰে মনত ভাল লাগিব। একেবাৰে সৰু প্ৰতিমা এগৰাকী, চাই থাকক। আজি আচলতে যমুনা নদীৰ ঘাটৰ পৰিৱেশটো সুন্দৰ হৈ গৈছে, সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু সকলো ফালে মানুহৰ নাচ গান ফূৰ্তি, সেইবোৰে মনবোৰ কিবা এটা ভালো লগাই দিয়ে। দেখিলেনে কিমান সৰু, কিমান সুন্দৰ। মাক দেখিয়ে কিবা এটা ভাল লাগি গৈছে। মই শেষলৈ চাই থকাৰ কাৰণে এইযোৰ কাৰণে কৈছিলোঁ যে মাৰ সৰু প্ৰতিমা এয়া। বন্ধুসকল, আজিলৈ আহোঁ। আগলৈ আৰু এটা ভাল ভিডিঅ' বনাবলৈ কাৰণে চেনেলটো পটাপট ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিব। মই আৰু সুন্দৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।